নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চুজি আৰু আনাৰসৰ এটা ইউনিক মিঠাই। চুজিটো আমি সকলোৱেই খাওঁ আৰু যিহেতু এইটো সিজন হৈছে আনাৰসৰ, গতিকে দুইটা ট্ৰাই কৰা যাওক। প্ৰথমতে আনাৰসখিনি বাকলি গুচাই সৰু সৰুকৈ কুটি মিক্সি জাৰত দি লৈছোঁ, কাৰণ ইয়াৰ পেষ্ট বনাই ল'ম আমি প্ৰথমতে, যিহেতু এইটো কাম ওপৰাপৰি কৰিব নোৱাৰি, সেয়েহে এইটো কাৰণে পেষ্ট বনাই ল'লোঁ। ইফালে এটা কেৰাহীত অকণমান ৰিফাইন দি পেলাই গৰম হ'বলৈ দিছোঁ। তাৰপিছত কি কৰিম চাই থাকক। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত দি দিছোঁ 2 চামুচ চুজি। মই বৰ বেছি মানুহ হ'লে নবনাওঁ, সেয়েহে আৰু এইখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে এনেদৰেই ল' ফ্লেমত ফ্ৰাই কৰি থাকিম। চুজিখিনি গোল্ডেন ব্ৰাউন হৈ গৈছে, অকণমান ৰংটো হয়তো কাঢ়া দেখিছে, কাঢ়াকেই ফ্ৰাই কৰিছোঁ, কাৰণ চুজিত পানী দিয়াৰ লগে লগে ইয়াৰ ৰংটো সলনি হৈ যায়, অৰ্থাৎ অকণমান বগা হৈ যায়। সেয়েহে ইয়াৰ পিছত ইয়াত দি দিছোঁ যিখিনি পিয়ৰে, যিখিনি পেষ্ট কৰি ৰাখিছিলোঁ আনাৰসৰ, সেইখিনি, আৰু এইখিনি লৰাই আছোঁ। লৰাই থাকি ইয়াত চেনি দিছোঁ আধা চামুচ, কাৰণ মই অকণমান বনাইছোঁ, বেছি বনোৱা নাই, সেয়েহে আধা চামুচ চেনি দি পেলাই লৰাই আছোঁ এনেদৰে। মনত ৰাখিব, জুইটো একেবাৰে চিমত ৰাখিব, নহ'লে ই জ্বলি যাব পাৰে। ইয়াৰ পিছত পানী দিয়াৰ পাল, সেই বাতিটো যিখিনি পেষ্ট আছিলে মই সেইটো আওখালি দিছোঁ, আৰু ইয়াত মই গৰম পানীহে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে জোখ অনুপাতে ইয়াত পানী ব্যৱহাৰ কৰিব। যদি বেছি বনায় অকণমান পানী সৰহকৈ লাগিব, মই কমকৈ বনাইছোঁ, গতিকে ইয়াত পানী কমকৈ দিছোঁ, আৰু লৰাই থাকিব। যিদৰে আমি চুজি বনাওঁ ঠিক সেইদৰে, কিন্তু ইয়াৰ টেষ্টটো একেবাৰে বেলেগ হ'ব। আৰু এটা কথা, ইয়াত মই 2 টুকুৰামান আনাৰসৰ পাল্প ব্যৱহাৰ কৰিছোঁ, ক'বলৈ বা দেখুৱাবলৈ মই পাহৰিলোঁ, গতিকে ইয়াত মই কৈ দিছোঁ। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল চুজি আৰু আনাৰসৰ এটা নতুন ষ্টাইলত, নতুন সোৱাদত ৰেচিপি নাইবা নতুন ডিছ। আপোনালোকেও ঘৰত ট্ৰাই কৰিব আৰু খাব। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ইহঁতকেইটাক দেখুৱাবলৈ মন গ'ল, কাৰণ মোৰ ভাল লাগে এইবোৰ কাম কৰি। যিমানেই ব্যস্ত নাথাকোঁ কিয়, যদি এনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ দিয়ে, মই সঁচাকেই নথৈ আনন্দিত হওঁ। দুখ ভাগৰ পিয়াহ একোৱেই নালাগে। এই ইহঁতকেইটাৰ অৱশ্যে 4টা আছে, ইহঁতকেইটাৰ মাকজনী হাঁপাই নিলে, আৰু সেয়েহে এইকেইটা বহুত সৰু হৈ আছে পোৱালিকেইটা, গতিকে ইহঁতৰ পালন কৰাৰ দায়িত্বটো মোৰ হাততেই পৰিলহি। যি হওক, ইহঁতক 2টামান চাউল, 2টামান ভাত এনেদৰে দি শিকাওঁ যে ভাত কেনেদৰে খাব লাগিব, বা ইমান বহুত সৰু হৈ আছে, সেয়েহে এতিয়া বাৰু ডাঙৰ হৈছে। মই নেক্সট ভিডিঅ'ত দেখাম সিহঁতক যে কিমানখিনি ডাঙৰ হ'ল, কিন্তু এইটো ভিডিঅ'ত শ্বেয়াৰ কৰিবলৈ মন গ'ল আপোনালোকৰ ওচৰত। এই অমাত প্ৰাণীবোৰ সঁচাকৈ বহুত ভাল। ইহঁতৰ লগত যেতিয়া আপুনি সময় কটাব, বা যেতিয়া আপুনি দুখত থাকিব, সিহঁতৰ ওচৰত যদি অখন্তেক বহে, তেতিয়া মনটো বহুত ভাল হৈ যায়, উৎফুল্লিত হৈ যায়। কাৰ বাৰু এনেকুৱা অভিজ্ঞতা আছে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় সেইটোও জনাব।